আৰু কিবা আছে নেকি? এই কথাটো বেয়া হৈছে বহুত। আমি হলো কালচাৰ মেইনটেইন কৰা মানুহ হয়, আমাৰ এটা সংস্কৃতি আছে। অপসংস্কৃতিয়ে ইয়াত বাহল হোৱাটো আমি অতি দুৰ্ভাগ্যজনক বুলি ভাবিছোঁ। বহুত দিনেই হৈছে, এইটো আজি 1 মাহৰ ওপৰে হৈছে। আমি ৰেঙে ৰেঙে গম পাই আছোঁ কথাবিলাক, কিন্তু এওঁলোকে হয় বা কোন হাতেলোকে ধৰা নপৰালৈকে মানুহে মানে আমি ইমান হেৰি কৰিব নোৱাৰোঁ। এতিয়া ক্ৰমান্বয়ে বাঢ়িছে এইবিলাক ঘটনা। মালিক এতিয়ালৈকে অহা নাই, আপোনালোকে মালিককো খবৰ দিছে? তেওঁলোকক কোৱা হৈছে, তেওঁলোকে দেখোন ওলোটাই কয় কথাবিলাক, যে তেওঁলোকে কয় বোলে এয়াতো চলিছে আজিকালি। আচলতে মই তেওঁলোকক ক'ব বিচাৰিছোঁ, তেওঁলোকে আচলতে নিজক মানে সংস্কৃতিপৰায়ণ বুলি মই তেওঁলোকক নাভাবোঁ। কাৰণ তেওঁলোকে যদি এনেকুৱা এই ভাষ্যই তেওঁলোকৰ বা এনেকৈ মালিকে কি কৈছে বুলি ক'লে, এইবিলাক আজিকালি চলেই। এইবিলাক চলে মানে কি চলে, মই তেওঁক সুধিব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে, যে চলিছে কি, তেওঁ কি বুজাব বিচাৰিছে। মইতো এজন ডক্টৰ হয়, মই ডন বস্কোৰ পৰা পাছ কৰিছোঁ। তেখেতক মই ক'ব বিচাৰিছোঁ, আই হেভ পাছড আউট ফ্ৰম ডন বস্কো হাই স্কুল তেজপুৰ। মই পঢ়িছোঁ ইংৰাজী মিডিয়াম। ইট ডাজন্ট মিন, এইটো নুবুজায় যে ইংৰাজী মিডিয়ামত পঢ়িলে যে আমি যে ৱেষ্টাৰ্ণ কালচাৰ লৈ পেলাই যে আমি কিবা বেলেগ ধৰণৰ যোনে অত্যাধুনিক বুলি কয় আমি নিজকে খুব আগবাঢ়ি গৈছোঁ বুলি ভাবোঁ। তেনেকৈ নহয়, নিজৰ সংস্কৃতি নিজৰ লগত থাকিব লাগিব। আৰু অপসংস্কৃতি যোনে আঁকোৱালি লয় তেওঁলোকেহে এইবিলাক কামত বেছি প্ৰাধান্য দিয়ে, আমিতো কেতিয়াও দিব নোৱাৰোঁ।